বন্ধুসকল অতি ভাল খবৰ এটি আহি গ'ল যে নতুন কাট অফ মাৰ্কছৰ লিষ্ট অতি শীঘ্ৰেই ডিক্লেয়াৰ কৰিব যেহেতু অলৰেডি নটিফিকেশ্যন আহি গ'ল যে the SLPRB has reviewed the matter and decided to call an additional number of candidates for written exam at the ratio of 1:5 as applicable in all categories of posts where eligible candidates are available as announced in advertisement noted above. The new merit list is being declared shortly. So ইয়াত স্পষ্টকৈ লিখিছে নতুনকৈ যিখন মেৰিট লিষ্ট মৰা হ'ব অতি সোনকালে মাৰিব আৰু SLPRB ৱেবছাইটত আপোনালোকে পাব আৰু 1:5 হিচাপে মানে অৰ্থাৎ এটা পোষ্ট এগেইনষ্টত 5 জনকৈ কেণ্ডিডেট মাতিব বুলি উল্লেখ কৰিছে গতিকে আপোনালোকে খুব সুন্দৰকৈ পঢ়ি থাকক আপোনালোক সকলোৱে পৰীক্ষা দিবলৈ পাব ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক থ্যাংক ইউ